মৰ্নিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মই এনে এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ দিনটো কিদৰে পাৰ কৰিলোঁ ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ। দিনটো ষ্টাৰ্ট কৰিলোঁ একাপ নিমখ চাহেৰে, আৰু আমাৰ ইয়াৰ মহাজন খোৱাব উঠিব হোৱাই নাই। তাৰপিছত ভাবিলোঁ পানী পিঠা বনাম। পানী পিঠাৰ কাৰণে চব বস্তু ৰেডি কৰি লৈ তাৰপিছত এয়া আমি দুইজনী বহি লৈ ৰ'দত পানী পিঠা আৰু গাখীৰ চাহৰ জুতি লৈ আছোঁ। ভাবিলোঁ টেঙামৰা গুটি দি অকণমান জেলি বনাম। তাৰ কাৰণে টেঙামৰা কেইটামান ছিঙি ল'লোঁ। তাৰপিছত ভাত কেইটামান খালোঁ পিটিকা দি। কেতিয়াবা আকৌ তেনেকৈ ভাত খাই ভাল লাগে, নহয়নে? আমাৰ এইজন কাম কৰিব লগাই দিছোঁ। আৰু এয়া মই টেঙামৰা গুটিখিনি সিজাই লৈ তাৰপিছত তাৰ চাকনিত চেকি ৰসটো উলিয়াই আৰু সিঠাটো পেলাই দি জেলি বনোৱা ষ্টাৰ্ট কৰিছোঁ। তাৰপিছত এয়া মাছ আৰু লাও সৈতে এখন তৰকাৰী বনালে মায়ে, আৰু টেঙামৰা জেলি দি লুচি খোৱাৰ জুতি। दिन को रात मसँगै सालाला माया तिमीलाई सम्झन्छु।